মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া লৈ আহিছো যোৱাকালি নগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা ক্লাছ 9ৰ আছামিছৰ কুৱেশ্যন পেপাৰখন। দুখ লগা কথা এই যে এই প্ৰশ্নকাকতখন পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতে ভাইৰেল হৈ পৰিছিল মোবাইলে। ইয়াতে নিউজত দিছে চোৱা, নগাঁৱত ভাইৰেল নৱম শ্ৰেণীৰ প্ৰশ্নকাকত। অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ভাইৰেল। পৰীক্ষাৰ পূৰ্বে মোবাইলে ভাইৰেল হৈছে প্ৰশ্নকাকত। এই হোৱাটছএপ নম্বৰৰ যোগেদি প্ৰশ্নকাকত ভাইৰেল। প্ৰশ্নকাকতৰ বিনিময়ত 5-6 হাজাৰ টকাকৈ সংগ্ৰহৰ অভিযোগ। এতিয়া তোমালোকে প্ৰশ্নকাকতখন চাই যোৱা।